তো গাইছ মোৰ এটা স্পাইডাৰ বোমা আৰু তুই দাছলে সবে চিন্তা দাছলে তো এইটো মই এতিয়া কলৰ মাজত সোমাই দি খিলে খাম ৰেডি ও ফাইনেলি বোমা লগাব আইছো কাহক লাল গাছ বোমা কেইটামান আছে ইয়াতে নাই বহুত আছে 10টা আছে নেকি তা লগাই দিয়া 3 2 1 চলো 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 Hey guys, welcome back to my new video. So guys, আজি হল 12 নৱেম্বৰ অৰ্থাৎ দিৱালী সকলোকে মোৰ ফালৰ পৰা দিৱালীৰ শুভেচ্ছা থাকিল হেপী দিৱালী এতিয়া দুপৰীয়াৰ টাইম হৈছে প্ৰায় 12টা আৰু মোৰ আজিৰ দিনটোৰ প্ৰথম কামটো হ'ব কলপুলি পুতা প্ৰথমতে গটা খুন্দিব লাগিব কলপুলি পুতা এইটো কলপুলি ইয়াত চিয়া কৰাই থৈ দিছোঁ তো তাত গটা খুন্দি আছোঁ বঢ়িয়াকৈ পুতি লওঁ তাৰপিছত লগ পাই আছোঁ এটা প্ৰায় ঠাণ্ডা হৈয়ে বেছি ধোৱা কৰা নাই কাৰণ কলপুলিটো খাটা আছে আৰু অলপ দেৰিকৈ পুতবা দিলে সেইকাৰণে গাটাটো খুন্দি থৈ দিলোঁ এই ছাগাল আছে ছাগালে খাব কাৰণে দেৰিকৈ পুতিম বৰ্তমান আমি শলা সাঁচি আছোঁ এইটো বহুত এটা শলা সাঁচি দি আছে কলপুলিত মাৰিবৰ কাৰণে ছাতি দিম তাৰ ওপৰত এইটো সৰু এইটো সুজিতিয়া হাই কি হাই তোৰ নামটো কিনো খুজেতিয়া ন শলাকেইডাল চাচি ল'লোঁ ৰ'ব তাত থৈ তাতে তো মোটামুটি আন্ধাৰৰ আগে আগে পুতি দিম বঢ়িয়াকৈ তাৰপিছত কৰি আছোঁ কি কৰিব লাগে বোমাটোৰ নাম কি স্পাইডার ষ্টাৰ্ট হৈছে তো গাইছ মোৰ এটা স্পাইডাৰ বোমা আৰু তুই দাছলে সবে চিন্তা দাছলে তো এইটো মই এতিয়া কলৰ মাজত সোমাই দি খিলে খাম ৰেডি ও Yo yo yo! Itu Gaurav, itu Zongki অর্থাৎ নিশা দেখা ক্যামেরাত ফ্লাশ করে খুব এটা গুনগুন তই বোমা দিছ আৰু এটা মোক নাই নেকি আমাৰ কলপুলি পুতা কমপ্লিট এবাৰ সুজিতা আহিছে ৰংগুলি দিবা তই ৰংগুলিটো দি দিব বঢ়িয়াকে শুকাই নাই ক'ত দিবি তই তাতে ভালকে দি দি গাড়ী লৈ গৈছি কি দি জানিবা উৎসাহ দে সৰু একপিনা একপিনা তই এই কি হিন্দুত লৈছা নেকি এই হিন্দুত নেকি মিছা কথা হৈছে না দে ছয়টা নাচা দে ফাউকা নেকি হিন্দুত নেকি এই কলপুলি চাকচোন এইটো চুজি দিয়া তোৰ কলপুলি এই এইটো কি বুজছা কচোন তই এই এই অৱস্থা মোৰ হাতখনৰ ইমান সমান নাই চাকচোন চাক হাতখন অলপ ডাঙৰ মোৰ কাম নাই কলগাছ নাই নেকি তোৰ আমাৰ তৰে লৈ যা যা এই অৱস্থা ভগৱান বাকীগিলা চাকচোন কি ধুমা ধুমা এনতো চাক ঘৰটো ইমান ধুমাকৈ বনাইছে কলপুলিটো নামানটিকে বুজছা কাম নাই যা তোৰ গাই চব কমপ্লিট হৈ গ'ল ৰংগিলা বনাইবিলাক চুইটা বনাই দিছে তো এতিয়া ছাতি লগা কথা আৰু বোমা মাৰাহে কথা আমাৰ মাই ৰেডি কৰি আছে ভিতৰত ছাতি অ' মাই ছাতি হ'ল নাই ৰেডি লৈ লৈ মই বৰ্তমান আছোঁ নিচা তোৰ ঘৰত নিচা অলপ আগে দেখা পাইছিল যি বোমা মাৰি থাকাতে লাজ কৰে কৈছিলোঁ এইটো নিচাৰ দেউতাক অৰ্থাৎ যতীন দাদা এইটো যতীন দা অ' কি খবৰ খবৰ বঢ়িয়া বঢ়িয়া নেকি হেপী দিৱালী এইটো ৰাণী আৰু এইটো জংকি জংকি কিবা এটা কৈ দিয়া কিয় নকওঁ শুনো আৰু এইটো আমাৰ বৌ বৌ হেপী দিৱালী হেপি দিৱালী হাই অ' গৌৰৱ উঠা লাজ কৰিব নালাগে তুমি এইটো জংকিৰ বহিনাক ৰাণী এইটো চুনুই জ্বলাইছে চাকি তই ইহঁতৰ এতিয়া জ্বলাব গাছ বোমা এই তাতে গাছ বোমা ৰেডি হৈ আছে কি হৈছে গাইছ আমি এতিয়া পাত্তা আমাৰ দুই পেট একেলগে লগ লগে মাৰিম তো এই হ'ল কি গ'ল যা লগে দে আৰু আজি কাৰ বিয়া মামা গোটাই লাইট চাইট বন্ধ কৰি দিছে বাহিৰৰ তো এতিয়া কি মজা লগা হৈছে চাওক ক্ৰেডিট গ'জ টু নিচা ডেকান কৰিস্মিতা কি লাখাৱা বৰ্মন আচ্ছা তো চলো হাম আভি গাছ ছাতি লগা কমপ্লিট বোমা মৰা কমপ্লিট এতিয়া আমি লগাম এবাৰ গাছ বোমা লগাম তো এইটো মনজিত ডেকা ই লাজ কৰে খুব কেমেৰা উঠা এই নিচাৰ ভায়াক এইটো তো বলক এতিয়া আমি গাছ বোমা লগাম দেখি আছোঁ ফাইনেলি বোমা লগাব আহিছোঁ কাহক লাল গাছ বোমা কেইটামান আছে ইয়াতে নাই বহুত আছে 10টা আছে নেকি তাৰ লগে দিয়া 3 2 1 চলো 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 চলো
Mantap. চব কাণত পাৰিছি গাছ মামা যিয়ে চাউণ্ড কাণৰ কাষত তাল বজোৱা হৈছে একদম এতিয়াও মানে গুম গুমে আছে বাপৰে বাপ মাথাৰ বিষ উঠি গৈছে কি লগাম এইবাৰ কলগছ নেকি ডাঙৰ কলগছ ন তই আকৌ নলগা নেকি ফাইনেলি এইবেলো কলেজ চক আৰু ইয়াতে যিমান পলিউশ্যন গাঁৱত যিমান পলিউশ্যন নাই আৰু ছাতি খুব কমেই জ্বলাইছে কলপুলিটো দেখাই নাই মই এটাও চব দোকানে দোকানে দিছে কি টাউনৰ এই অৱস্থা নেকি হা অঁ মিঠাই দিয়া এটা চাওঁ কি মিঠাইটো সেউজীয়া সেউজীয়া मलाई समसँग খচু নিবি আগে ধৰা ৰাতি বাজিল 2টা এফালে কালী পূজা চলি আছে আমি গোটেই এতিয়া অলপ দোকানত কিবা খাব আছোঁ দোকান এই 2টা বজালৈকে খোলাই আছে এইটো প্ৰাণজিৎ এইটো যিটো বল লেখা অৰ্থাৎ মোৰ ভাগিন এইটো বুকুল এটা হাই এইটো এলেক্স গাইজ যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নহ'ল কাৰণ ৰাতিপুৱা আহিছোঁ 5টা বজাত আজি 13 তাৰিখ আৰু এতিয়া গধূলি হৈছে 4টা তো এতিয়া ভিডিঅ'টো এণ্ড কৰি আছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেল কোনো নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে লগ পাম নেক্সট ভিডিঅ'ত বাই বাই